নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই পৱন বৰদলৈ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, এইবাৰ ABUBৰ যে নতুনকৈ পদ ওলাইছে তাতে মেল আৰু ফিমেল কেণ্ডিডেটৰ লগতে ট্ৰান্সজেণ্ডাৰ কেণ্ডিডেটেও সুবিধা পাব আবেদন কৰিবলৈ। গতিকে ভালেই লাগিছে, সকলোকে সমান সুবিধা দিছে চৰকাৰে। এতিয়া আহোঁ চিলেকশ্যন প্ৰক্ৰিয়াৰ মাজতে। চাওক, এইবাৰ AB আৰু UBৰ যিটো চিলেকশ্যন প্ৰক্ৰিয়া হ'ব আটাইকেইটাতে আপোনাৰ বেলেগ ধৰণে হ'ব। ধৰি লওক আমাৰ যিটো ABUB এতিয়া বৰ্তমান চিলেকশ্যন প্ৰক্ৰিয়া হৈছে সেইটো আউট অফ 100ৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলায়, কিন্তু এইবাৰ UB আৰু ফাইনেল মেৰিট লিষ্ট বেলেগকৈ ওলাব আৰু ABৰ ফাইনেল মেৰিট লিষ্ট বেলেগকৈ ওলাব। এতিয়া চাওক, ABUBৰ যি চিলেকশ্যন প্ৰক্ৰিয়া সেই চিলেকশ্যন প্ৰক্ৰিয়াৰ কিছু আমি আলোচনা কৰোঁ। আলোচনা কৰিলে আপোনালোকে দেখা পাব ইয়াতে মই কাট অফ মাৰ্কটো কিমানৰ পৰা ওলাব। ইয়াতে চাওক, অলপ জুম কৰি দিছোঁ। চাওক, ফাইনেল মেৰিট লিষ্ট ইয়াত লিখা আছে ফাইনেল মেৰিট লিষ্ট। এই ফাইনেল মেৰিট লিষ্টত আপোনাৰ যি UBৰ যি ফাইনেল মেৰিট লিষ্টটো হ'ব সেইটো হ'ব 100 নম্বৰৰ ভিতৰত ওলাব, আৰু যি ABৰ ফাইনেল মেৰিট লিষ্টটো হ'ব সেইটো ওলাব আপোনাৰ 115 নম্বৰৰ ভিতৰত, আৰু ফিমেলৰ সেইটো ওলাব আপোনাৰ ফিমেলৰটো ওলাব 95ৰ ভিতৰত। এতিয়া চাওক, যি UBৰ চিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব মেল, ট্ৰান্সজেণ্ডাৰ আৰু ফিমেল কেণ্ডিডেটৰ। তাতে আপোনাৰ প্ৰথম হ'ব কিমান 40 নম্বৰ আপোনাৰ পেড হ'ব, তাৰ পৰা হ'ব 45 নম্বৰ আপোনাৰ ৰিটেন টেষ্ট হ'ব, আৰু 10 নম্বৰ আছে আপোনাৰ NCC বা একাডেমিক যি কোৱালিফিকেশ্যন হ'ব তাত 10 নম্বৰ পাব, আৰু অৰেল বা ভাইভাত আপোনালোকে পাব 5 নম্বৰ, অৰ্থাৎ 100 মাৰ্কছ হ'ব আপোনালোকৰ টোটেল। তাৰ পৰা আপোনালোকৰ কাট অফটো ওলাব। ইয়াতে চাওক, আটাইকেইটা এক্সাম কিন্তু একেলগে হ'ব, বুজি পালেনে? আটাইকেইটা এক্সাম বেলেগ বেলেগকৈ নহয়, কাৰণ চাওক ইয়াতে 45 মাৰ্কছটো আটাইকেইটাতে কমন আছে। ইয়াতো আপোনাৰ 45 মাৰ্কছ আছে, আপোনাৰ ABUBটো ৰিটেনৰ 45 মাৰ্কছ আছে, আৰু কনষ্টেবল ধৰি লওক আপোনাৰ কনষ্টেবলতো আপোনাৰ ৰিটেনৰ বাবে 45 আছে। ঠিক তেনেকৈ আটাইকেইটা ৰিটেনৰ বাবে 45 আছে, এইটো 45টো কমন, কিন্তু ইয়াতে পেডটো বেলেগ বেলেগ ধৰণে আছে। চাওক, এতিয়া চাওক, পেডটো আপোনাৰ ইয়াত কিমান আছে 40 মাৰ্কছ আছে। তাৰ পৰা ইয়াত আছে আপোনাৰ কি ABত আছে আপোনাৰ 60 মাৰ্কছ, অৰ্থাৎ যি ABUBৰ যি চিলেকশ্যন প্ৰক্ৰিয়া হ'ব, যেতিয়া চিলেকশ্যন হ'ব আপোনাৰ ৰানিং কৰিব, ফিজিকেল টেষ্ট দিব, ইয়াতে আপোনালোকে ABUB বোথ এপ্লাই কৰিব পাৰিব। যেতিয়া আপোনালোকে ফিজিকেল দিব, ফিজিকেল দিওঁতে আপোনালোকে ৰানিং কৰাওঁতে AB কেণ্ডিডেট আৰু UB কেণ্ডিডেট বেলেগ বেলেগকৈ ৰানিং নকৰে, একেলগে ৰানিং কৰাব। তাৰ পৰা আপোনাৰ লং জাম্পো আপোনালোক একেলগে কৰাব। তাৰপিছত যেতিয়া আপোনাৰ ABUBৰ বুলি যেতিয়া ইয়াতে চাওক 60 মাৰ্কছ আছে, 10 মাৰ্কছটো আছে ABত, কাৰণ চিনাটো যি ভিং মাৰিব দিব তাতে 20 মাৰ্কছ আছে। এই 20 মাৰ্কছটো আপোনালোকে কেনেকৈ কি কৰিব জানেনে? যেতিয়া আপোনালোকে বথ এপ্লাই কৰিব, যিটো ABটো কৰিব আপোনালোকে UBটো কৰিব, তেতিয়া আপুনি সেই চিনাপটো মাৰিব লাগিব এক্সট্ৰাকৈ। যদি আপুনি অকল কেৱল UBত আপোনালোকে এপ্লাই কৰিছে তেতিয়া আপোনালোকে চিনাপ মাৰিব নালাগে, বুজি পালেনে? আপোনাক চিনাপ মাৰিবলৈ লৈ নাযায়। আপুনি যদি ৰানিং কোৱালিফাই হয়, বাৰু ৰানিং কোৱালিফাই হোৱাৰ পিছত যদি লং জাম্প কোৱালিফাই হয়, তেতিয়া আপোনালোকক ফিজিকেল টেষ্টটো আপোনালোকে সেইখিনিতে আপোনালোকৰ সমাপ্ত হ'ব। কিন্তু ABৰ ক্ষেত্ৰত লং জাম্প মৰাৰ পিছতে আপোনালোকক ভীম মাৰিবলৈ দিব। এতিয়া NCCৰ যি একাডেমিক কোৱালিফিকেশ্যন আছে, UBৰ ক্ষেত্ৰত আপোনালোকে 10 নম্বৰ আছে, ইয়াত দেখিছে UBত 10 নম্বৰ আছে, NCCত 5 আৰু একাডেমিক 5। তাৰ মানে আপোনালোকে ইয়াত এবাৰ কম্পিউটাৰ বাৰু বেলেগ বেলেগ ডিপ্ল'মা চাৰ্টিফিকেটৰ ইয়াত মাৰ্কছ নাই। ভালেই কৰিছে, বহুতৰ এই ক্ষেত্ৰত সুবিধাই হ'ব, কাৰণ একাডেমিক যিটো মাৰ্কছ আছে আপোনালোকে সেইটোৱে পাব, আৰু NCCৰ যিটো মাৰ্কছ আছে সেইটোৱে পাব। স্পৰ্টছৰ ইয়াত দিয়া নাই, দেখা যাওক পিছলৈ কি হয়, কিন্তু ইয়াত NCC আৰু একাডেমিক বুলিয়ে দিয়া আছে। তাৰ পৰা কনষ্টেবল ABত কেৱল NCC দিছে, ইয়াত আপোনাৰ হেৰিটোও দিয়া নাই, যিটো একাডেমিক কোৱালিফিকেশ্যনৰ যিটো মাৰ্কছটো সেইটোও দিয়া নাই। কাৰণ মই এইটোৱে ভাবিছোঁ, চাওক যোৱাবাৰ কৰোণাৰ কাৰণে কিমান কেণ্ডিডেট আপোনাৰ ধৰি লওক মেট্ৰিক পাছ কৰিলে, কিমান হাই মাৰ্কছ পালে, সেই ক্ষেত্ৰত চাগে আপোনালোকে এই গোটেইখিনি কথা চালি জাৰি আপোনাৰ অকল NCCটোহে দিছে, ইয়াত ABৰ কাৰণে আপোনাৰ একাডেমিক মাৰ্কছটো দিয়া নাই। মোৰ মতেতো সেইটোৱে হ'ব লাগে, কাৰণ চাওক যিসকল কেণ্ডিডেটৰ এইবাৰ ধৰি লওক 2019 আৰু 20 বৰ্ষৰ যি মেট্ৰিক পাছ কৰিলে সিহঁতেতো এবাৰ পাৰ্চেণ্টেজ বহুত বেছি পালে। তাৰ আগৰ কেণ্ডিডেটবোৰতো যিবোৰ পৰীক্ষা দি পেলাই আপোনাৰ হেৰি পাইছে, আপোনাৰ মাৰ্কছ পাইছে, তেওঁলোকেতো বহুত কম আছে পাৰ্চেণ্টেজ, যিবোৰ ভাল বা ভালেই, কিছুমান মধ্যমীয়াসকলৰ পাৰ্চেণ্টেজটো কম। গতিকে ইয়াতে যদি সেই একে পৰ্যায়ৰ ল'ৰা ছোৱালীবোৰে যদি এইবাৰ 2019-20 বৰ্ষৰ ল'ৰা ছোৱালীবিলাকে যদি হাই পাৰ্চেণ্টেজ লৈ পেলাই যদি সেই একাডেমিক নাম্বাৰটো পাই যায়, গতিকে তেওঁলোকে পিছপৰা বাকীখিনি বহুত পিছ পৰি যাব। সেইকাৰণে সেইটো চালি জাৰি চাগে NCCটোহে কেৱল দিছে, একাডেমিকটো ক্লাছ 10ত ABটো দিয়া নাই।
ঠিক তেনেকৈ কনষ্টেবল ফিমেলৰো সেই একেই দিছে আপোনাৰ অকল NCC-টোৱে দিছে বাকীবোৰ দিয়া নাই গতিকে এইটো ক্ষেত্ৰত ভালে আৰু এটা কথা এইবাৰ অৰেল বা ভাইভাটো দিছে এইটো ক্ষেত্ৰত আপোনালোকে ভয় কৰিবলগীয়া একো নাই যিহেতু ইয়াত 5 মাৰ্কছে আছে টোটেল আপোনাৰ 100 মাৰ্কছৰ ভিতৰতহে আপোনাৰ কাট অফ লিষ্টটো বনাব এতিয়া যদি আপুনি কেৱল অৰেলত যদি আপুনি 5 নম্বৰৰ ভিতৰত যদি আপুনি 0 পায় কিন্তু আপোনাৰ বাকীকেইটা ক্ষেত্ৰত যদি আপোনাৰ মাৰ্কছ বেছি হৈ আছে তেতিয়া আপোনাৰ ফাইনেল মেৰিট লিষ্টত নাম আহিবই যদি ভাল হৈ আছে কিন্তু অৰেলটো এইটো নাভাবিব যে অৰেলৰ বেয়া হ'লে মোৰ চাকৰিটো যাব সেইটো নাভাবিব অৰেলটো সাধাৰণতে আপুনি আটাইকেইটা কুৱেশ্যন নাজানিলেও আপোনালোকে মাৰ্কছ পাবলৈ সক্ষম হ'ব কাৰণ আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰে কেনেকৈ আপোনালোকে প্ৰশ্নখিনি সন্মুখীন হয় সেইটোহে আপোনালোকক চায় আপোনালোকে কিমান নলেজ আছে আমাক সেইটো আপোনালোকক ইমান বেছিকৈ নাচায় অৰেলত কেৱল মাত্ৰ আপুনি কেনেকৈ প্ৰশ্নখিনি সন্মুখীন হৈছে কেনেকৈ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ পাৰিছে সক্ষম হৈছে সেইটোহে আপোনালোক চাব আপোনাৰ পাৰ্চনেলিটি চাব কিন্তু আপুনি যে কিমান জ্ঞানী সেইটো অৰেলত সাধাৰণতে নাচায় কাৰণ অৰেলত যিকেইটা কুৱেশ্যন সুধিব সেইকেইটা কুৱেশ্যন আপুনি নাজানিবও পাৰে তাতকৈ বেছি জানিব পাৰে কিন্তু সেইকেইটা কুৱেশ্যন নাজানিবও পাৰে বুজি পালেনে বাৰু যা নহওক এই সিলেকশ্যন প্ৰক্ৰিয়াটো এনেধৰণে হ'ব বাকী সকলো সিলেকশ্যন প্ৰক্ৰিয়া আপোনালোকেতো গম পাইছে বন্ধু বান্ধৱীসকল এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ আপোনালোকে যদিহে স্পৰ্টছ চাৰ্টিফিকেট আছে ভয় নাখাব আপোনালোকে স্পৰ্টছ চাৰ্টিফিকেটৰ নম্বৰ নাপায় সেইটো সঁচা কিন্তু আপোনালোকৰ যদি স্পৰ্টছ পাৰ্চন হয় আপোনালোক তেনেহ'লে আপোনালোকে এটা ৰিজাৰ্ভেশ্যন পাব স্পৰ্টছ চাৰ্টিফিকেটখন আপোনাৰ জমা ল'ব কিন্তু তাৰ এগেইনষ্টত আপোনালোক নম্বৰ নিদিয়ে কিন্তু আপোনালোকে যদি স্পৰ্টছ পাৰ্চন হয় তেনেহ'লে আপোনালোকক কি কৰিব ইয়াতে 18 নম্বৰ যিটো সিলেকশ্যন লিষ্ট আছে তাতে আপোনালোকক পঢ়ি চালে আপোনালোকে গম পাব আপোনালোকৰ কিন্তু ৰিজাৰ্ভেশ্যন পাব স্পৰ্টছৰ আপোনাৰ ক্ষেত্ৰত আপোনালোকে কোনো নম্বৰ নাপায় গতিকে বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে কিখিনি বুজাবলৈ গ'লোঁ আপোনালোকে খালি এপ্লাই কৰক কেইদিনমান দেৰিকৈ যিটো PRC ক্ষেত্ৰত প্ৰব্লেমটো হৈ আছে সেইটো নিশ্চয় সলভ হ'ব আৰু ইমানেই কথাখিনি যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আজিলৈ ইমানেই সমাপ্ত